মৰ্নিং। পোনপ্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি নতুন বছৰৰ প্ৰথম ভিডিঅ' বনাব লৈছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ, আৰু ৰেচিপিটো বনাব আজি মোৰ ছোৱালীয়ে। আপোনালোকে চাই থাকক। ৰেচিপিটো হৈছে মাছৰ কণী ভাজি, আৰু এয়া মাছৰ কণী আৰু পিঁয়াজ দুটা কাটি লৈছে, আৰু জলকীয়া এটা 4 ফাল কৰি লৈছে। আহি পাতি দিছে, এতিয়া তেল দিব। তেল গৰম হৈছে, এতিয়া দিব পিঁয়াজ। এয়া হালধি দিছে, নিমখ দিছে, আৰু পিছত আৰু অলপ দিব, এতিয়া অলপ দিছে। সেইখিনি এতিয়া ভালদৰে লৰাই ল'ব লাগিব। এয়া পিঁয়াজখিনি ভজা হৈছে, এতিয়া মাছৰ কণীখিনি দি দিছে। মাছৰ কণীখিনি পিঁয়াজখিনিৰ লগত ভালকৈ মিলি যাব লাগিব। এনেকৈ মাজে মাজে লৰাই থাকিব লাগিব। আজি ফাৰ্ষ্ট বনাইছে। এনেই ভাত পানী বনায়, কিন্তু এনেকৈ ৰেচিপি আজি ফাৰ্ষ্ট। মাজে মাজে শিকাই থাকিব লগা হৈছে। এনেকৈহে শিকিব। আৰু অলপ ভাজিলে হৈ যাব। এয়া মাছৰ কণী ভাজি বঢ়ি। নিমখ আৰু দিব লগা নহ'লে জোখমতে হৈ গ'ল। এইখিনি হৈ গ'ল আমাৰ। এতিয়া গেছটো অফ কৰি দিব। এয়া মাছৰ কণী ভজা হৈ গ'ল। আৰু ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। বাই বাই।